ইয়া হৈছে বিহু কমিটিৰ অস্থায়ী কাৰ্যালয়। যদিহে বোলে ডান্স কম্পিটিশ্যনৰ বাবে কোনোবা ইচ্ছুক প্ৰতিদ্বন্দ্বী আহে, ইয়াতে অন্তৰ্ভুক্ত কৰি থৈ যায় তেওঁলোকৰ নাম। আৰু আমি এই অস্থায়ী কাৰ্যালয়তে বহি বহি সুন্দৰ সুন্দৰ নৃত্য ইয়াৰ পৰাই উপভোগ কৰি আছো। আৰু তাৰ পাছত সন্ধ্যা বঁটা বিতৰণী অনুষ্ঠানৰ আগত মই মোৰ দায়িত্বৰ কামবোৰ সম্পূৰ্ণ কৰি ল'লো। মানে প্ৰমাণ পত্ৰৰ কামবোৰ আকৌ, যিহেতু মই চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক আছিলো। মোৰ লগতে কমিটিৰ আন আন সদস্যবোৰো তেওঁলোকৰ নিজৰ নিজৰ কামবোৰ কৰি আছে। ৰাতিৰ সাংস্কৃতিক সন্ধ্যাৰ বাবে পোনপ্ৰথমে আমাৰ মন বহাগী হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰিলে। তাৰ পাছত একেবাৰে শেষত আহিল এই দিনটোৰ মুখ্য আকৰ্ষণ চন্দন দত্তৰ গীতৰ শৰাই। এওঁলোকৰ গীতৰ সুৰত সকলোৱে এপাক কঁকাল ঘূৰাই নাছিলে। তেওঁৰ লগত আছিল সহশিল্পী শিল্পী শিখা বাইদেউ। আৰু এনেকুৱা এখন বিহু ফাংচনত যদি এনেকুৱাই নাচনি নাথাকে, দেন সেইখন বিহু হেমেকা বুলি কোৱা হয়, নহয় জানো? শেষত সকলো শেষৰ পাছত বয় বস্তুবোৰ সামৰি থকা হৈছে। আৰু আমিও এইটো